কবিতাৰ শিৰোনাম তোমাৰ বাবে। কবি প্ৰতিশা বৰদলৈ। পাঠ ৰাতুল দাস। তোমাৰ বাবে কোনেও নজনাকৈ এক শব্দহীন যাতনাত মই মৰিব ধৰিছিলোঁ। হঠাৎ এদিন দেখা পাওঁ তোমাক। তুমি মাজে মাজে মোলৈ ঘূৰি ঘূৰি চোৱা, আধৰুৱাকৈ মিচিকি হাঁহি দিয়া। কি জানো ক'ব খুজিছা? সিদিনাৰ পৰা এতিয়া তোমাৰ বাবে, তোমাৰ মৰমত তুমি নজনাকৈ আকৌ জীয়াই থকাৰ অধিকাৰ যেন পালোঁ। তুমি নজনাকৈ আকৌ জীয়াই থকাৰ অধিকাৰ যেন পালোঁ। ময়ো নাজানো কেতিয়া কেনেকৈ লাহে লাহে মই তোমাৰ প্ৰেমত পৰিলোঁ। নীৰৱে লাহে লাহে মই তোমাৰ প্ৰেমত পৰিলোঁ। তোমাৰ প্ৰেমত পৰিলোঁ।